এই ফাইনেলি পায়ে গৈছোঁ বিশ্বনাথ ঘাট। ব'লক তীৰ্থ ভ্ৰমণ কৰিব আহিছোঁ বিশ্বনাথ ঘাটলৈ। বহুত আহিছোঁ দেখিব পাইছে। সেইখনতে আহিছিলোঁ, এইখন গাড়ীত আহিছিলোঁ। এয়া বিশ্বনাথ বাবাৰ ধাম। হেল্ল' ফ্ৰেণ্ড, এই দেখিব পাইছে বিশ্বনাথ বাবাৰ ধাম। গোটেইখিনি বস্তু সবিশেষ দেখুৱাম। চাৰিওফালে সুন্দৰ পৰিৱেশ, কৃষ্ণ। এয়া বিশ্বনাথ ধামৰ হয় বন্ধুসকল, মোৰ এই ভিডিঅ'টো বনোৱা প্ৰথম উদ্দেশ্য হৈছে গুপ্ত কাশী বিশ্বনাথ বাবাৰ যাতে আশীৰ্বাদ সকলোৱে পায়, যাতে মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে। আপোনালোকে আশীৰ্বাদ কৰক যাতে সৰ্ব ভুল মোৰ ক্ষমা হৈ যায়। বিশ্বনাথ বাবাই মোক আশীৰ্বাদ কৰে। সুন্দৰ পৰিৱেশ চাৰিওফালে। কৃষ্ণ বিশ্বনাথ বাবা কৃষ্ণ, হে বিশ্বনাথ বাবা কৃষ্ণ। কাম চলি আছে মন্দিৰ ভাগত, কাম চলি আছে। কৃষ্ণ বাবা বিশ্বনাথ ধাম, বিশ্বনাথ বাবা মানে ভোলানাথ বাবা। ভোলানাথ বাবাৰ আন এটা নাম বিশ্বনাথ। বিশ্বনাথ চাৰিআলি এই বিশ্বনাথ বাবাৰ ধামৰ কাৰণে হ'ল বিশ্বনাথ চাৰিআলি নামটো। ইয়াত কিছুমান শিলালিপিও আছে। এইবিলাক আমি ধৰিব নোৱাৰিম বাৰু কিহৰ শিলালিপি। ভগৱন্তৰ আশীৰ্বাদ বিচাৰি আহিছোঁ, তেখেতে যাতে আশীৰ্বাদ কৰক। বিশ্বনাথ ধামৰ এইয়া ব্ৰহ্মপুত্ৰৰ কাষতে বিশ্বনাথ ধাম। কিমান সুন্দৰ পৰিৱেশ। এইটো আচলতে এৰাখুটি, মেইন খুঁটিটো সেইটো দেখিব পাইছে, জুম কৰি দিছোঁ। মেইন খুঁটিটো এইটো এৰাখুটি হয়। আমি এই তালৈকে যাব লাগিব, সিপাৰে তাতো আছে বিশ্বনাথ ধামৰ মন্দিৰ ভাগ। জনা শুনা মানুহ এজন পালে বাৰু অলপ জানিব চেষ্টা কৰিম। হেল্ল' ফ্ৰেণ্ড, এই টিঙৰ ঘৰখন দেখিছেনে? আৰু জুম কৰি দিছোঁ। এই টিঙৰ ঘৰখন দেখিছে নহয়? এই ঘৰটো বোলে গুপ্তকাশী। ছমাহ পানী তলত থাকে। ছমাহ বামত থাকে
আৰু তাৰ ওপৰত আছে সেইখন আকৌ অভিমন্যু চক্ৰবেহু। অভিমন্যুৰ চক্ৰবেহু তাত লিখা বনাই থোৱা আছে কি কি খেল খেলিছিলে। হেল্ল' এই বগাকে ওপৰত দিছে নে অভিমন্যু ইয়াত পাশা তাত বনাই খেল থোৱা আছে খেলিছিল অভিমন্যু পাশা খেলৰ সেই কথাটো মই সবিশেষ নাজানো। এজন ব্যক্তিয়ে মোক উত্থাপন কৰিছে কিন্তু তাৰ শুদ্ধ তথ্য মোৰ হাতত নাই হ'লে। আছে আপোনাৰ উমা মন্দিৰ সেইখন ৰঙাকে দেখিছে এই অকণমানকে ওখকে দেখিছে হয় 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 সেইখন উমা মন্দিৰ উমা দেৱী মন্দিৰ। তাৰপিছত তাৰ লগতে আছে আপোনাৰ বাঘেশ্বৰী থান ইয়াতে আছে ন। তাতে আছে তাত আকৌ তাত আছে আপোনাৰ হেৰি এইটো আপোনাৰ হনুমান মন্দিৰ আছে। জাগ্ৰত হনুমানৰ পিছত আকৌ হেৰি এখন আছে তাত কি বুলি কয় এখন ৰ'ব কোৱাই দিলোঁ মন্দিৰটোৰ নাম কি আছিলে। হেল্ল' ফ্ৰেণ্ড, অলপ জানিব চেষ্টা কৰোঁ নহয়। মই এজন লগ পাইছোঁ, এখেত চাই লওক। এখেত মই বেছি জুম কৰি থোৱা আছে। এখেত ধন্যবাদ। দাদা আপোনাৰ নামটো? মোৰ নাম শ্ৰীযুত জিতু দাস। জিতু দাস। হয় বন্ধুসকল, এখেতৰ নাম জিতু দাস। বিশ্বনাথ ধামৰ বিষয়লৈ অলপ চলপ জানিব চেষ্টা কৰিম। দাদা, বিশ্বনাথ ধাম কেনেকৈ স্থাপিত হৈছিল বাৰু অকণমান বিৱৰি কওকচোন বাৰু। নমস্কাৰ। বিশ্বনাথ ধাম মানে এখন আপোনাৰ বিশ্বনাথ বিষয়ে মই যিখিনি জানো মই কৈছোঁ যে এইটো স্থাপিত হৈছিল আপোনাৰ 500,000 বছৰৰ কথা। গতিকে এইখন এখন কাশী ধামৰ জেগা। হয়। ইয়াতে কাশী ধাম যেতিয়া অৱস্থিত কৰিছিলে তেতিয়া তেখেতৰ বাউণ্ডাৰীটো হৈছিলে যেনেকৈ আমাৰ মাটিৰ চাৰিসীমা। কাশী ধামৰ চাৰিসীমাটো হৈছে যেনে পূবে হৈছে নাঙলেশ্বৰ থান, পশ্চিমে কালভৈৰৱ, উত্তৰে বীৰভদ্ৰ, দক্ষিণে হৈছে আপোনাৰ ত্ৰিশূলধাৰী মন্দিৰ। গতিকে এই কাশী ধামখনলৈ যাওঁতে আপোনাৰ 1 কোটি শিৱলিংগৰ প্ৰয়োজন হৈছিল। ইতিমধ্যে ইয়াত মানে 1 কোটিলৈ এটা কমি যোৱাৰ কাৰণে এইখন কাশী দ্বিতীয় কাশী বুলি কয়। গতিকে ইয়াতে আমাৰ মঠ মন্দিৰ চাৰিওফালে আগুৰি আছে। যেনে এই হেৰি পানীৰ মাজত এই উমাদেৱী নামতে উমা পাহাৰটো তৈয়াৰী হৈছে। তাত আপোনাৰ উমাদেৱী মন্দিৰ আছে, বাঘেশ্বৰী মন্দিৰ আছে, হনুমান মন্দিৰ আছে, নাঙলেশ্বৰ মন্দিৰ আছে, সিদ্ধেশ্বৰ মন্দিৰ আছে আৰু ছমা বিশ্বনাথ গোসাঁই পানীৰ মাজত আছে। আৰু তাৰ কাষতে আপোনাৰ 55 পাশা খেলাৰ এইখন আছে, সেইটো আপোনাৰ মানে নদীৰ মাজত। আৰু আমাৰ এই পশ্চিম পাৰে মানে উমাদেৱীৰ পশ্চিম পাৰে ইয়াতে আপোনাৰ শিৱদৌল আছে, গণেশ মন্দিৰ আছে, তাৰপিছত আপোনাৰ চণ্ডী দেৱালয় আছে, অন্নপূৰ্ণা মন্দিৰ আছে, বিশ্বনাথ দেৱালয় আছে, গণেশ থান আছে। গতিকে এই কাশী ধামখনৰ ভিতৰতে মানে বিশ্বনাথ গোসাঁই আছে। আৰু বিশ্বনাথৰ অৰ্থাৎ কথাটো হৈছে কি বিশ্বনাথ মানে গোটেই বিশ্বৰ গৰাকী। বিশ্বনাথ মানে হৈছে আমাৰ বিশ্বৰ পিতা। তাৰ কাষতে এখন ব্ৰহ্মপুত্ৰৰ বাগৰি আছে। ব্ৰহ্মপুত্ৰ মানে এখন ব্ৰহ্মাৰ পুত্ৰ। গতিকে তেখেতৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। গতিকে এইখন নদী আহিছে আপোনাৰ মানস সৰোবৰৰ পৰা ওলাইছে, আহি আপোনাৰ ব্ৰহ্মকুণ্ডত পৰিছে। আহি এই ব্ৰহ্মকুণ্ড এনেকৈ বাগৰি গৈ পেলাই এই আপোনাৰ এইখিনিতে এইখন টিগম, এইখিনিতে এইখন জেগাৰ নাম হৈছে টিগম বুলি কয়। আপোনাৰ বৰগাং নদী, বুঢ়িগাং নদী আৰু ব্ৰহ্মপুত্ৰ নদী ইয়াতে মিলিত হৈছে। এইখন নদী এনেকৈ বাগৰি গৈ পেলাই আপোনাৰ এইফালে আপোনাৰ মানে এইখন নদী আৰু গৈ সাগৰতে লিংক হৈছেগৈ, তাতে লিংক হৈছে। গতিকে এই বিশ্বনাথৰ বিষয়টো হৈছে এয়াই। প্ৰতিস্থাপন কোনে কৰিছিল আপুনি জানিব নেকি বাৰু? ইয়াত প্ৰতিস্থাপন মানে আপোনাৰ আমি শুনা মতেতো যেনে শিৱসিংহ ৰজাৰ দিনত শিৱদৌল হৈছে, জয়সিংহ ৰজাৰ দিনত আপোনাৰ কিছু দৌল হৈছে, পাণ ৰজাৰ দিনত কিছুমান দৌল হৈছে। গতিকে এই দৌলবিলাকতো তেওঁলোকে ৰজা মহাৰজাবিলাকৰ দিনতে বনোৱা। আৰু এই যিখিনি মন্দিৰ পানীৰ মাজত উমাদেৱীৰ নামত যিখিনি মানে মন্দিৰ আছে, এয়া আমি বুজাত মানে যেনে পাৰ্বতীৰ অংশৰে বস্তু। যেতিয়া দক্ষ ৰজাই মানে যজ্ঞ পাতিছিলে সেইখিনি সময়ত মানে মানে শিৱ পাৰ্বতীক যেতিয়া নিমন্ত্ৰণ নকৰিলে, সেই যজ্ঞলৈ নিমন্ত্ৰণ নকৰাৰ ফলত তেওঁ আৱেগত তেওঁ প্ৰাণ ত্যাগ কৰিছিলে। প্ৰাণ ত্যাগ কৰোঁতে তেতিয়া শিৱই তেওঁৰ দেহটোলৈ গোটেই
বিশ্ব ব্ৰহ্মাণ্ডত মানে কাণত লৈ পেলাই তীৰ্থ ভ্ৰমণ কৰিছিলে। তেতিয়া তেওঁ মানে গেলি পচি জহি খহি যেতিয়া তেওঁৰ মানে অংগ প্ৰত্যংগ জুতি পৰিছে, গোটেই মঠ মন্দিৰবিলাক তৈয়াৰী হৈছে। গতিকে তাৰ বিশ্বনাথ ধামো তেনেকৈ তৈয়াৰী হয়। আৰু কিবা জানিব সবিশেষ পাৰিম নেকি বাৰু? আৰু তাৰ বিশেষ আৰু এই শিলবিলাক যিখিনি শিল আছে, এতিয়া আমি এইবিলাক দেখি আছোঁ ধৰক শিল। এতিয়া শিলটো এইবিলাক মানে ঋষিমুনিৰ অভিশপ্তত মানে এইবিলাক শিলা হৈ আছে। এইবিলাক তেওঁলোকৰ দিন আহিব, যেনে সত্য দাপৰ তেতা কলি যুগ। তেতিয়া সেই যুগটোতে তেওঁলোকৰ সত্য দিনতে ঋষিৰ অভিশপ্তত এইবিলাক শিলা হৈ আছে। আৰু এই বস্তুটো আকৌ এটা তেনেকুৱা দিন আহিব যেতিয়া তেওঁলোক এইবিলাক মানে এটা এটা দেৱতাৰ ৰূপ আকৌ তেতিয়া ধাৰণ কৰিব। গতিকে ইয়াৰ বিষয়ে মই ইমানহে জানো দেই। বাৰু ধন্যবাদ আপোনাক লগ পাই বহুত কথা জানিলোঁ। বিশ্বনাথ বাবাৰ নাম শুনি আছিলোঁ, আহিম ভাবি আছিলোঁ। ওচৰতে ঘৰ থাকিও আহিব নোৱাৰোঁ। আজি ভগৱন্তই পঠিয়ালে বিশ্বনাথ ধামৰ বাবাৰ দৰ্শন কৰিবৰ কাৰণে। এখেতকৰ লগতো লগ পাই ভালেই পালোঁ। মানে বিশ্বনাথ বাবাৰ বিষয় লৈ হয়তো অকণমান জ্ঞান মোৰ দিমাগত সোমাইছে, হয়তো আপোনালোকৰ দিমাগতো সোমাইছে বিশ্বনাথ ধামৰ বিষয় লৈ। বিশ্বনাথ চাৰিআলি জিলাখনৰ নাম এই বিশ্বনাথ ধামৰ পৰাই উৎপত্তিত। গতিকে বিশ্বনাথ ধামৰ বিষয় লৈ আৰু জানিব সবিশেষ চেষ্টা কৰিম। সিফালেও যাম, সিটো পাৰে যাম, নহয় জানো? বাৰু যদি বিশ্বনাথ ধাম বাবাৰ আশীৰ্বাদ বিচাৰে তেতিয়াহ'লে লাইক এটা, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব বুলি আশা। বিশ্বনাথ ধামৰ সুন্দৰ পৰিৱেশ। এইভাগে হৈছে বৰলাশিল বা বীৰভদ্ৰ। ইয়াতে লিখা আছে, বলক চাই লওঁ। বীৰভদ্ৰ বা বৰলাশিল। বীৰভদ্ৰৰ মাক দেউতাক মানে শিৱ পাৰ্বতী, শিৱ বাবা আৰু পাৰ্বতী মাৰ ধাম এয়া। বীৰভদ্ৰ শিৱ পাৰ্বতী ধাম। শিৱ দেৱালয়। এয়া হ'ল শিৱ বাবা, পাৰ্বতী ও গণেশ। এইফালে লাগিব উঠাই এইফালে যাব পাৰে। ক'ত আছে? কামাখ্যা আছে, শিৱনগৰ শক্তি দেই। শক্তিপীঠ মাত্ৰ কামাখ্যাতে পৰিছে। কামাখ্যাত পৰিছে ন? শক্তিপীঠ মাত্ৰ কামাখ্যাতে পৰিছে। ইয়াত শিৱনগৰ শক্তিপীঠ আছে। ক'ৰ পৰা আহিছে আপোনালোক? আমি ওচৰৰে গহপুৰ ঘাইগাঁৱৰ কল্যাণী ওচৰ নেকি? কল্যাণীত মোৰ মহাজন আছে এইখিনি ডিম্বেশ্বৰ বৰ্তমান। ভগৱন্তৰ বিষয় লৈ জানিম। তাৰ আগতে আপোনাক সুধি লওঁ যে মই এই ভিডিঅ'টো বাহিৰলৈ পঠিয়াব বিচাৰিছোঁ। মানে ভাৰত তথা ভাৰতবৰ্ষই জানক যে আমাৰ বিশ্বনাথ ধাম এখন অসমত আছে, এইটো জনাব বিচাৰিছোঁ। তাত মোৰ ভুল হ'ব নেকি বাৰু? ভুল নহয় ন? ৰাইজে এইটো বাহিৰৰ আৰু আমাৰ ভাৰতৰ অসমৰ মানুহ বাবা দিব ইমান এটা ডাঙৰ পদক্ষেপ লৈছে, একদম তাৰমানে নাম ধাম দিহে পঠিয়াব লাগে।
হয় বিশ্বনাথ ধামৰ বিষয়ে দিয়ক অকণমান কৈ দিব নেকি দৰ্শকক বিশ্বনাথ মানে গুপ্তকাশী বিশ্বনাথত 27খন দেৱালয় আছে 29 কোটি শিৱলিংগ আছে আৰু ইয়াৰ মেইন বিশ্বনাথ হৈছে পানীৰ মাজত ঘৰ এটা বনাই থোৱা আছে মেইন বিশ্বনাথ বলিৰ পিতেক বানে এসময়ত পূজা কৰিছিল তাৰপিছতে হেৰি এই 27খন দেৱালয় পানীৰ মাজত হোৱাখন মেইন বিশ্বনাথ সেইখন বলিৰ পিতেক বানে পূজা কৰিছিলে এসময়ত 600 বছৰ আগৰ কথা কৈছে এই তেজপুৰত বান আছিলে মহাবলীঘৰত বান মানে শোণিতপুৰখন তেওঁৰে কৰে তেওঁ আহি পেলাই এই বিশ্বনাথৰ এইখন দেৱালয়ত মানে পূজা কৰেহি তাৰমানে এইটো মানে কি ভাঙি যোৱাৰ পিছত এখন শিলৰ এটা দৌল আছিলে সময়ত সেই দৌলটোত মানে কি কৰিছে এই দৌলটোত কিবা বিশ্বনাথ আৰু ব্ৰহ্মপুত্ৰৰ মাজত কিবা এটা বিবাদ লাগি ব্ৰহ্মপুত্ৰই দৌলটো ভাঙি লৈ গুচি গ'ল বলি পিতেক বান আহি তাত পূজা কৰিবলৈ বানে এনেকৈ পূজা কৰোঁতে হঠাৎ এনে শিৱ গম্ভৰ ভিতৰৰ পৰা শিৱ সন্তুষ্ট শিৱই বানক দেখা দিলে এইবিলাক বানক ক'লে বান আমাক কি লাগে মানে তেওঁৰ চৰণ চুলে শিৱৰ চৰণ চুলে চুলে প্ৰভু মোক একো নালাগে মোক এখন কাশী কৰিবলৈ অনুমতি দিয়ক কৈছে ইমানেই বোলে ইমানে ফটকৈ ক'লে তথাস্থ বুলি কৈ দিলে তথাস্থ বুলি কৈ দিয়াৰ পিছতে শিৱই কি কৰিলে শিৱই বুদ্ধি কৰি পেলাই শিৱই তথাস্থ বুলি কৈ দিলে দিয়াৰ পিছতে শিৱই বোলে আৰে বানৰাজ কাছে আছে আকৌ তথাস্থ কৈ দিলোঁ বুদ্ধি আছে দেৱতা বুদ্ধি আছে বান তথাস্থ পোৱাৰ লগে লগে বাহিৰত পেলাই গুচি গ'লে যাবগৈ আৰু তেনেকুৱাতে বানক আকৌ মাতিলে বান এফালে বান আহিল আহি পেলাই শিৱ ক'লে প্ৰভু কওক তুমি এটা কাম কৰা শিৱ বস্তুটো মানে নিজেই দায়িত্বত নলয় আনক ফচাব তাৰপিছত বান ওচৰলৈ আহিল আহোঁতে বানক কয় তুমি এটা কাম কৰা বোলে কওক প্ৰভু কি কৰিব লাগে তুমি এই ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালেদি কিনাৰে কিনাৰে গৈ থকা এটা পাহাৰৰ ওপৰত দুজন মুনিয়ে ব্ৰহ্মপুত্ৰলৈ চাই বাহুৱে লগালগি ধ্যান কৰি আছে এজনৰ নাম কুমুদ সিজনৰ নাম কৌস্তভ কুমুদ আৰু কৌস্তভ তোমালোক গৈ পোৱা মোৰ পাৰ্মিশ্যন আছে গৈ তেওঁলোকক ক'লেই হ'ব তেওঁলোকে কাষে পাতি কেতিয়া পাতি দিব তেওঁলোকে ক'ব যোৱা তে বানে ক'লে প্ৰভু মই আজি নাযাওঁ মই কাইলৈ তেজপুৰৰ পৰা বাহিৰে যাম এনেকৈ তেজপুৰৰ পৰা পিছ যাওঁতে বাহিৰে গৈ পেলাই সেই পাহাৰটো পালেগৈ আৰু দেখিছে সঁচাকৈ দুজন মুনিয়ে ব্ৰহ্মপুত্ৰলৈ চাই তাত ধ্যান কৰি আছে দুজন মুনিয়ে কুমুদ আৰু কৌস্তভ মুনি গৈ ওচৰত পোৱাৰ লগে লগে বানে গৈ পেলাই এই মুনিটোৱে গৈ ৰজা বানে গৈ পেলাই হেৰিৰ ওচৰত কৈ আছে এই মুনি দুটাৰ ওচৰত কৈ আছে কোট প্ৰকাশী সংস্কৃত শব্দ কোট কাশী কৈ আছে পটকৈ মুনিটোৱে ধ্যান মংগলে খাও দিব সুধি আছে কুট্ৰকাশী পটকৈ মুনিটোৱে ধ্যান মংগল গ'লে ঘূৰি চাই দেখিছে ৰজা বান পটককৈ কৰিলে গুপ্তকাশী বুলি কৈ দিলে যে গুপ্তকাশী বুলি কৰিলে ইয়াৰ পৰা জনা শিলাখণ্ড জখলাবন্ধাৰ পাৰত গৈছিল তাত এতিয়া পূজা হয় এখন শিৱদেৱালয় শিৱ ইয়াত ধ্যানত আছিলে বিশ্বনাথৰ এই মাজৰ পানীৰ মাজত থকা এই এইখনত তেওঁ ধ্যান কৰি আছে ধ্যান কৰি দেখিলে যে আমি মুনি দুটাই মোক বিৰাট অপমান কৰিলে মোৰ ভৰিত বানাৰসৰ নিচিনা ফুল বেলপাত কৰিলে যেন তাৰপৰা মোক বঞ্চিত কৰিলে দুষ্ট মুনি দুই মুনি খাও দিলে শিলা হৈ থাক দুই মুনি এইফালৰ পৰা ধ্যান কৰি থাকোঁতে এইফালৰ পৰা পাথৰ হৈ আছে এইখিনি পাওঁতে বানক মাতিছে বান এইফালে আহা এইটো বৰ দুষ্ট মুনি খাও হৈ দিলে উদ্ধাৰ কেতিয়া হ'ব এতিয়াই খুলি ল'ব এইখিনিলৈকে আহি গ'লে এইটো পোৱাৰ লগে লগে মাত নপোৱা বানে খুব কাবু ককালি পেলাই মুনিদক কৰিছে মুনিদক এইখন আপোনালোকে কেতিয়া মুক্তি দিব বহুত সময় সোধাৰ পিছত দুই মুনি ধ্যানত আছে ধ্যান কৰি তেওঁ বহুত সময় সোধাৰ পিছত দুই মুনিয়ে একেলগে পটকৈ ধ্যানৰ পৰা সংগ কৰি পেলাই কৈছে আকৌ সত্য আকৌ আহিব লাগিব সপ্তম ৰেচৰ যুদ্ধ হ'ব গোটেই ব্ৰহ্মপুত্ৰখন তেজৰে আহিব 7 ধাৰ তেজৰ পানী এইফালে আহিব বাকীখিনি এইফালে যাব 7 ধাৰ 3 ধাৰ এই বীৰভদ্ৰক তেজৰ পানী বীৰভদ্ৰক চুব বীৰভদ্ৰ আগৰ বীৰভদ্ৰ হ'ব 4 ধাৰ তেজৰ পানীয়ে গৈ মুনি ধৰি ভৰি স্পৰ্শ কৰিব মুনি আগৰ তাৰপিছত তাৰ বহুত দেখিছে ব্ৰহ্মপুত্ৰ বাম হ'ব কুকুৰ শিয়াল পাৰ হ'ব এইবিলাক ঢেৰ বহলাই দিছে মই মূল থিমটো কৈছোঁ বীৰভদ্ৰ আকৌ বীৰভদ্ৰ কি বীৰভদ্ৰটো কৈছোঁ বীৰভদ্ৰটো মানে কি শিৱই এই দক্ষ যজ্ঞৰ কাহিনী আছে মই দক্ষ যজ্ঞৰ কাহিনীটো নকওঁ এই সতী যে জাহ গ'ল শিৱই মানে খঙত মানে গৈ ধ্যানত বহি আছে বহি থাকোঁতে এটা হঠাৎ এনে খং উঠি তেনেকৈ জিকাৰ এটা মাৰি এই জতাৰ এটা পাৰ্ট খুলি পেলাই খুব জোৰে লদি মাৰি দিছে খঙত তাৰপৰা এজনা মানে যে হেৰি বীৰৰ জন্ম হৈছে বীৰজনে জন্ম হৈ মানে সুধিছে শিৱক প্ৰভু মোক মাতিছে কৈছে কোনো কথা নক'বা আগতে তুমি দক্ষৰ ডিঙিটো কাটি মোৰ ওচৰত লৈ আহা তেতিয়া সেই বীৰজনে কৈছে নাই প্ৰভু মই নোৱাৰিম তেতিয়া শিৱই কৈছে কিয় নোৱাৰিবা কৈছে দক্ষ ইমান সহযোজা নহয় দক্ষ আপোনাক চব দেৱতা মিলি বৰদান দি থোৱা আছে সেইকাৰণে মই দক্ষ ডিঙি কাটিব নোৱাৰিম শিৱই আকৌ সেইটো কথা জানে তেওঁ কৈছে তুমি ৰেডি হওঁ মই দিছোঁ তোমাক পাৱাৰটো তেওঁ এনেকৈ নমস্কাৰ কৰিছে তেওঁ গোটেই পাৱাৰটো শিৱই সোমোৱাই দিছে তাৰপিছত গৈ দক্ষ ডিঙিটো কাটি লাগে সেই বীৰজনে আছিলে এই বীৰভদ্ৰ তেওঁ শিৱৰ বীৰভদ্ৰ তেওঁ শিৱৰ জতাজাত পুত্ৰৰ কাৰণে তেওঁ বিয়া নকৰালে সেইকাৰণে তেওঁৰ নাম বৰলা এই বিশ্বনাথত শিৱৰ শ্ৰেষ্ঠ আছে নাশংকৰত নাভি আছে তেজপুৰ ৰুদ্ৰপদত ভৰি আছে আৰু চণ্ডীত এই চণ্ডী মন্দিৰ আছে চণ্ডীত সতীৰ সোঁস্তন আৰু সোঁবাহু আছে উমা টুমনি সিটো পাৰে বাওঁস্তন আৰু বাওঁবাহু আছে হয় উমা চণ্ডী এয়া মানে সতী শক্তি হেৰি আছে এই আই ওলালে বৰ ভাল আইৰ কাৰণে আইৰ আমি চাকি এগছ জ্বলাই পেলাই চণ্ডীত কওঁ মোৰ মায়ে মোৰ এনেকৈ ল'ৰাটোৰ পৰা ছোৱালী আহিছে আমাৰ দিলোঁ আৰু একদম চৰকৈ কমি আহিব লাগিব ইমান মানে দেৱালয় চাব কোন মন্দিৰ এইটো চণ্ডী মন্দিৰ সিপাৰে আছে নহয় উমাটো সিপাৰে আছে
চন্দি ইপাৰি আছে অঁ 40 ষ্টন আছে ঢাকি থৈছে লাল কাপোৰ দি কাকো নেদেখুৱাই এই বিশ্বনাথতে শিৱৰ চেচ আছে কাকো নেদেখুৱাই এইটো সুধি এইটো মানে কি এইটো চাবও নাপায় এইটো লাল মানে বুকুটো ঢাকি থৈছে সাপ খনৰ খৰম খনৰ বেলপাত খনৰ হেৰি চব দি পেলাই তেওঁ বাঘৰ কাপোৰ দি পেলাই ঢাকি থৈছে 8টা বজাত আমাৰ দবা কোবালে সেইটো একদম নেকেট কৰি চবফালে দৰ্জা মাৰি ল'ব লৈ পেলাই এইটো ধোৱাব চেচটো ধোৱাব পিছফালে এটা টাইলছৰ গাঁত আছে ধুনীয়া তাৰ পৰা পৰ্যন্ত পৰিব তাৰ পৰা ধুনীয়া এই গাঁতটোৰ পৰা চামুচ আনি কৰি ইয়াৰ পৰ্যন্ত মিলাই এইটো চলে আৰু দেৱতাৰ ওপৰত জানিবও নালাগে কাৰণ আমি যেতিয়া তাক কণ্ট্ৰল কৰিব নোৱাৰোঁ এতিয়া দেৱতা যেনেকৈ কৰিছে এতিয়া মই বামুণ এই কিছুমান মানুহ কেতিয়াবা ইয়ালৈ আহি পেলাই হেৰি উঠে এই মানে ক'ব নোৱাৰা হৈ আহে এতিয়া সেই মন্ত্ৰটো মই জানো কাৰণে মই আকৌ পূজাৰী এতিয়া মই সেই শিৱৰ গাৰ বেলপাতটো আনি পেলাই সেই মানুহজনৰ মূৰত দি পেলাই মই তাত মন্ত্ৰ এটা আছে সেই মন্ত্ৰ মৰাৰ পিছত সেই মানুহটো অট'মেটিক ভাল হৈ আহি পেলাই সেইটো মানে যেনেকুৱা আমাৰ ইয়াত বহাগ বিহুত দেও উঠে সেই মানুহবিলাকে বাপৰে একো না মানে পকাত মূৰ মাৰি দিয়ে হয় ফ্ৰেণ্ড যোনে যোনে মোৰ এই গুপ্ত কাশী বিশ্বনাথ বাবাৰ ভিডিঅ'টো পাইছে অনুগ্ৰহ কৰিছোঁ আপোনাৰ বন্ধুলৈকো পঠিয়াওক যাতে সকলোৱে ভগৱন্তৰ আশীৰ্বাদ পায় সেয়েহে আজিলৈ আহোঁ বাই বাই আৰু নেক্সট ভিডিঅ'ত দেখা কৰিম আশীৰ্বাদ কৰক বিশ্বনাথ বাবা এয়া আপোনালোকৰ ওচৰত শৰণাগত হ'লোঁ গোটেইখিনি দেখুৱালোঁ আৰু দেখুৱাম নেক্সট এটা ভিডিঅ' বনাম ব'লক ইমানতে সামৰণি মাৰোঁ নহয় জানো বহুত ভাল